হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ। তো অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। তো আজি আমি আমাৰ দোকানত আহি গৈছোঁ। তো আমি আজি আপোনালোকৰ কাৰণে ভিডিঅ' হ'ব। তো আমাৰ মানে কোনটো বক্সৰ কি দাম হয়, কোনটো বক্স কিমান প্ৰাইজত আহে, MT ট্ৰলি হওক, তো আপোনাৰ মানে হোম থিয়েটাৰ হওক, আপোনাৰ টাৱাৰ স্পীকাৰ হওক, আৰু ইফালে আমাৰ চাউণ্ড বাৰ হওক, কোনটো বস্তুৰ কি দাম। তো বৰ্তমান যদি আপোনালোকে ভাবি আছে মানে বক্স এটা ল'ম, তো আপোনালোকৰ মানে আইডিয়া হ'ব এটা মানে কোনটোৰ কি মাৰ্কেটৰ দাম চলি আছে। তো আমাৰ ইফালে এইবিলাক বক্সবিলাক আছে, এইবিলাক কমপ্লিট বক্সবিলাক। তো এইবিলাকো আমাৰ বক্সবিলাক। তো এইবিলাক হ'ল আমাৰ মানে এইবিলাক হ'ল টিভিবিলাক আমাৰ ইলা চেমচাঙৰ। তো বাকী ইফালে আমাৰ বক্সৰ বস্তুখিনি আছে। তো আপোনালোকে যদি বক্সখিনি লৈ আহিব খুজি আছে, বক্স এটা যিকোনো, তো কোনটো বক্সৰ কি দাম হয়, তো আপোনালোকক আজি মই ক'ম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। ফ্ৰেণ্ডছ, প্ৰথম সৰু বক্সৰ পৰা ষ্টাৰ্ট দিওঁ। তো এইটো হ'ল সৰু ট্ৰলি আমাৰ পাৰ্টি স্পীকাৰ বক্স। এইটো হ'ল জক কোম্পানীৰ আমাৰ। তো এইটো হ'ল আমাৰ প্ৰায় ইয়াৰ MRP প্ৰাইচটো আছে প্ৰায় আমাৰ 30,000। তো আপোনালোকৰ ডিছকাউণ্ট কৰি আহি যাব। এইটোও ট্ৰলি পাৰ্টি স্পীকাৰ বক্স। তো ইয়াতে আপোনালোকে এটা জেক পাব, বাকী এটা মাইক্ৰফোন কণ্ট্ৰলাৰ আৰু এটা পাব আমাৰ ভলিউম কণ্ট্ৰলাৰ। এইটো ব্লুটুথ কাৰ্ড ৰাইডাৰ মেমৰি কমপ্লিট আপোনালোকে বজাব পাব। এটা এডাপ্টাৰ পাব, ইয়াতে বেটাৰী ফিটিং আছে, চাৰ্জিং হ'ব। ফ্ৰেণ্ডছ, তাৰপিছত আমি আপোনালোকক এইটো হ'ল ফিলিপছৰ। তো এইটো 30 ৱাট স্পীকাৰ, এইটো পাৰ্টি স্পীকাৰ বক্স। তো এইটো আমাৰ MRP প্ৰাইচটো প্ৰায় ইয়াৰ 5,490 ৰুপিজ আছে। MRP প্ৰাইচটো আছে, আপোনালোকৰ ডিছকাউণ্ট হৈ যাব। এইটো হ'ল তাৰ কৰি অলপ আপগ্ৰেডেড। তো এইটো হ'ল আপোনালোকৰ ফিলিপছৰ মানে ফিলিপছৰ হ'ল ফিলিপছ কোম্পানীৰ। এইটো কমপ্লিট ৱাৰেণ্টি গেৰেণ্টি, আপোনালোকে ৱাৰেণ্টি গেৰেণ্টি পিৰিয়ডত পাব। তো বাকী আপোনালোকে দেখিব পাইছে ইয়াতে আপোনালোকে কমপ্লিট মোক পাব, ব্লুটুথ আছে, কাৰ্ড ৰাইডাৰ আছে, মেমৰি আছে। আপোনালোকে কি বজায় আপোনাৰ ওপৰত ডিপেণ্ড কৰে। আপোনালোকে এটা মাইক্ৰফোন পাব ব্ৰেণ্ডেড, একদম ব্ৰেণ্ড কোম্পানী। ফ্ৰেণ্ডছ, আৰু এটা আপোনালোকক দেখাওঁ, এইটো আপগ্ৰেডেড ভাৰ্চন। তো সেইটো মানে জক যোনটো আছে কোম্পানীৰ অলপ মিনি চাইজৰ, এইটো হ'ল MTX কোম্পানীৰ। তো এইটো 40 ৱাটৰ স্পীকাৰ পাব, দুটা মাইক্ৰফোন পাব, এটা ৰিম'ট পাব। তো এইটো হ'ল আমাৰ 5 মডেলটো হ'ল 8 Pro। তো বাকী এইটো আপোনালোকৰ MRP প্ৰাইচটো প্ৰায় আপোনাৰ 7,000 আহি যাব, মানে MRP টো ডিছকাউণ্ট কৰি আহি যাব। বাকী ইয়াতে ডিটেইলছখিনি দিয়া আছে, টেষ্টিং কমপ্লিট টেষ্টিং আছে। তো বাকী আপোনালোকৰ কাৰণে মানে খালি ওপৰৰ বস্তুটো আৰু দামটো কওঁ, যিহেতু এইবিলাক পেকিং আছে, খোলাটো আমাৰ যিহেতু আমি বিক্ৰী কৰিম। তো বাকী ইয়াতে আপোনালোকে দেখিব আছে বিগ বেটাৰী, মানে আপোনালোকৰ 8 ঘণ্টা মানে 8 RNC স্পীকাৰ পাব, বাকী 6 ঘণ্টা ফুল বেকআপ পাব। ফ্ৰেণ্ডছ, ইয়াৰ পিছত এটা আপগ্ৰেডেড ভাৰ্চন, এইটো হ'ল আমাৰ 80 ৱাটৰ স্পীকাৰ। তো এইটো ট্ৰলি স্পীকাৰ বক্স। এইটো আপোনাৰ মেট্ৰিক্স MTX কোম্পানীৰ। তো 12 ইঞ্চি স্পীকাৰত পাব। তো এইটো আপোনালোকৰ ট্ৰলি স্পীকাৰ পাৰ্টি বক্স। ইয়াত আপোনালোকৰ ফটো যি আছে মানে ইয়াত পিকচাৰ আছে, ছেইম কোৱালিটিৰ পাব, ছেইম কালাৰ পাব, আৰু ছেইম আপোনালোকৰ ইকুৱেলাইজাৰ পাব এখন। তো বাকী ইয়াৰ MRP টো আপোনালোকৰ এইটো আপোনালোকৰ মানে ডিটেইলছখিনি 12 ইঞ্চি হ'ল আপোনালোকৰ USB চবখিনি পাব, USB পাব আপোনালোকৰ এম্প্লিফায়াৰ ক্লাছ 6D USB TF ক্লাছ। তাৰপিছত আৰু এটা আপোনালোকৰ আপগ্ৰেডেড ভাৰ্চন। তো এইটো অলপ ডাঙৰ চাইজৰ, এইটোও জক কোম্পানীৰ হয়। তো এইটো হ'ল আমাৰ 10 ইঞ্চি স্পীকাৰত পাব আপোনাৰ 10 ইঞ্চি। এইটো আমাৰ ট্ৰলি স্পীকাৰ বক্স। ইয়াৰ মানে কণ্ট্ৰলাৰ মানে পাছফালে দি আছে। তো আপোনালোকে এইটো মানে এইটো যদি বেটাৰী শেষ হয়, তো আপোনালোকে এটা অপশ্যন পাব এক্সট্ৰা কৰি ইয়াতে চাৰ্জিঙৰ কাৰণে, মানে বেটাৰী কানেক্ট কৰাৰ কাৰণে আপোনালোকৰ আউটপুট আছে। তো এইটো আপোনাৰ 12 ভল্টৰ আউটপুট দি এক্সট্ৰা বজাব। ইয়াতো আপোনালোকৰ মাইক্ৰফোন পাব এটা। তো বাকী LED আছে, ব্লুটুথ আছে, বাকী ইকুৱেলাইজাৰ আপোনালোকে এখন পাব, ইয়াতে ইকুৱেলাইজাৰ আছে। তো বাকী এটা ভলিউম আৰু এটা মাইক্ৰফোন পাব, আৰু ইয়াতে আমাৰ চাৰ্জিং জেক। তো আপোনালোকে এইটো LED টো অফ কৰিব পাৰে, এইটো পাৱাৰ মেইন লাইনৰ পাৱাৰ। তো এইটো হ'ল আমাৰ আপোনালোকৰ ট্ৰলি স্পীকাৰ বক্স। ফাইনেল লাষ্ট আমাৰ এইটো ট্ৰলি, মানে এইকেইটা আমাৰ দোকানত এভেইলেবল। তো এইটো হ'ল কেলৰিয়নৰ ট্ৰলি স্পীকাৰ পাৰ্টি বক্স। এইটো আপোনালোকৰ প্ৰায় 15,000 প্ৰাইচ আছে। তো ডিছকাউণ্ট কৰি আপোনালোকৰ আহি যাব। এইটো আপোনালোকৰ দুটা মাইক্ৰফোন পাব, আৰু ইয়াতে ট্ৰলি আছে, আপোনালোকৰ 6 ঘণ্টা ফুল্লি বেকআপ পাব। এইটো হ'ল কেলৰিয়ন কোম্পানীৰ। এইটো আমাৰ আৰু টেষ্টিং আছে। এইটো আপোনালোকৰ প্ৰায় 80 ৱাট স্পীকাৰ 12 ইঞ্চি আপোনালোকৰ ভইচ কল পাব। আপোনালোকে যদি মানে টাৱাৰ স্পীকাৰ ল'ব খোজে, এইটো মডেলৰ টাৱাৰ স্পীকাৰ আছে। এইটো হ'ল আমাৰ MTX কোম্পানীৰ টাৱাৰ স্পীকাৰ বক্স। তো এইটো আপোনালোকৰ প্ৰায় প্ৰাইচ আছে ধৰ
3000 তো আপোনালোকৰ MRP আহি যাব তো আপোনালোকে দেখা পাইছে দুটা আছে টোটেল তিনিটা আপোনালোকে পাব এটা বেছ পাব দুটা আপোনালোকৰ টুইট পাব ইয়াৰ পিছত আপোনালোকৰ এটা হাই কোৱালিটিত দেখাওঁ এইটো আমাৰ টাৱাৰ স্পিকাৰ বক্স ফুল পেকিং আছে এইটো MTX কোম্পানীৰ তো ইয়াৰ টোটেল আপোনালোকে পাব এটা বেছ দুটা স্পিকাৰ তো এইটো আমাৰ প্ৰায় MRP প্ৰাইচটো আমাৰ 6000 আহি যাব ডিছকাউণ্ট হৈ আহি যাব এইটো হাই কোৱালিটিৰ আপোনালোকৰ বেছ পাব হাই কোৱালিটিৰ চাউণ্ড পাব বাকী আপোনালোকৰ ৱাৰেণ্টি পাব তো বাকী ইয়াতে আমাৰ ভলিউমৰ কাৰণে আছে এইটো হ'ল আমাৰ ধৰাৰ কাৰণে এইটো হ'ল আমাৰ খাজবট এইটো অলপ ৱেট আছে এইটো হাই ক্লাছ কোৱালিটিৰ টাৱাৰ স্পিকাৰ বক্স তো ফ্ৰেণ্ডছ বাকী আৰু এটা দেখাই দিওঁ এইটো টাৱাৰ স্পিকাৰ বক্স এইটো হাইফাই কোৱালিটিৰ তো ইয়াতে দুটা বেছ পাব আৰু তিনিটা আপোনালোকৰ স্পিকাৰ পাব এইটো হাই কোৱালিটিৰ এইটো টাৱাৰ স্পিকাৰ বক্স MTX কোম্পানীৰ এইটো হ'ল আমাৰ ইয়াতে কণ্ট্ৰলাৰখিনি আছে তো এইখিনি কণ্ট্ৰলাৰখিনি ইয়াতে USB পাব আপোনালোকে USB পাব এটা আপোনালোকে জেক পাব ইয়াতে কিন্তু এটা জেক পাব আৰু ব্লুটুথ পাব বাকী চবখিনি বস্তুতে ব্লুটুথ এভেইলেবল হৈ আছে ইয়াৰ প্ৰাইচটো আমাৰ ডিছকাউণ্ট হৈ আহি যাব এইটো হ'ল হাইফাই কোৱালিটিৰ স্পিকাৰ বক্স দুটা বেছ পাব ইয়াতে টোটেল টাৱাৰ বক্স এইটো একদম ডিজে বৰাবৰ চাউণ্ড পাব ফ্ৰেণ্ডছ বাকী আপোনালোকে চাই ল'লে তো আপোনালোকক যদি এইবিলাক কমপ্লিট ৰিভিউ লাগে মই কিছু দি আছিলোঁ চেনেলত আমাৰ মানে মই জ্যোতি ইলেক্ট্ৰিকেলৰ দিছোঁ চেনেলৰ এইবিলাক ৰিভিউবিলাকত দিছোঁ চাউণ্ড টেষ্টিঙত দিছিলোঁ তো আপোনালোকে আমাৰ ইয়াতে আহি কিনে তো পাই যাব বস্তু কমপ্লিট আমাৰ মানে আপোনালোকক আজি ভিডিঅ'টো দেখাইছোঁ কি কাৰণে জানি আমাৰ কি প্ৰাইজৰ কি ৰেঞ্জত আছে মানে এটা কমেণ্ট কৰিছিল মানে বস্তুবিলাকৰ দামবিলাক মই কোৱা নাছিলোঁ তো মানে ইমান ভিডিঅ' কভাৰ কৰাও নাযায় এটা ভিডিঅ'ত তো আপোনালোকৰ ইমান ভিডিঅ'টো ভালো নাপায় ব'ৰ হৈ যায় সেইকাৰণে মই আপোনালোকৰ কাৰণে মানে এইটো বস্তু বনাই দিলোঁ তো বাকী এইবিলাক দেখা পাইছে এইবিলাক কমপ্লিট ৰিভিউ অলৰেডি মোৰ চেনেলত আপলোড হৈ আছিল তো ফ্ৰেণ্ডছ আজিৰ কাৰণে এইখিনি আগন্তুক দিনত আপোনালোকৰ কাৰণে ভাল ভিডিঅ' আহি থাকিব তো ফ্ৰেণ্ডছ বাই বাই